বন্ধুসকল আপোনালোকৰ ঘৰত লাগিল নে স্মাৰ্ট মিটাৰ যদি লাগা নাই অতি সোনকালে লাগি যাব আপোনাৰ ঘৰটো স্মাৰ্ট মিটাৰ আৰু বৰ্তমান বহুত ঠাইত স্মাৰ্ট মিটাৰ হৈ গ'ল মোৰ ঘৰটো স্মাৰ্ট মিটাৰ হৈ গৈছে আৰু এই স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ কৰাৰ কাৰণে বহুতৰে প্ৰব্লেম হৈ আছে তো কেনেকৈ এই স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিব পাৰি কেনেকৈ আপুনি মোবাইলৰে ইজিকৈ একদম স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিব পাৰিব তাৰ ওপৰত এই ভিডিঅ'টো বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে প্লে ষ্টৰত গৈ পেলাই আপুনি মাই বিজুলী চাৰ্জ কৰিব মাই বিজুলী মোৰ চাৰ্জ কৰাই আছে বাৰু এইটোৱে হ'ল মাই বিজুলী আপোনাৰ ইলেক্ট্ৰিচিটি বোৰ্ডত মানে যিটো নম্বৰ ৰেজিষ্টাৰ হৈ আছে সেই নম্বৰটো ইয়াতে বহাই দিব বহাই দিলে আপোনাৰ এনেকৈ আইডিটো আহি যাব হা আৰু আইডিটো অহাৰ পিছত আপুনি এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে থাকিব এইটো প্ৰিপেইড ৰিচাৰ্জত ক্লিক কৰিব ইয়াতে এমাউণ্ট মাৰিব মই দেখুৱাই আছোঁ মই এটা বিল ভৰাই পেলাই বিলটো বহাব পাৰে নবহালেও কথা নাই মেক পে'মেণ্ট কৰি দিব ইয়াতে কিবা কিবি আছে চাওক ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং কেছ আৰু UPI তো আমাৰ সকলোৰে গুগল পে' আৰু ফোনপে' এইবিলাক থাকে তো মই UPIৰে ভৰাম বাৰু চাব কেনেকৈ কৰে তো ইয়াতে মোৰ UPI আইডিটো বহাই দিছোঁ UPI আইডিটো বহাই দিছোঁ মোৰ বহাই পেলাই এতিয়া মেক পে'মেণ্ট কৰি দিম মেক পে'মেণ্ট কৰি দিয়াৰ লগে এনেকৈ 5 মিনিটৰ এটা টাইমাৰ ষ্টাৰ্ট হৈ যাব আৰু এনেকৈ হোৱাৰ পিছতে আপুনি ওপৰত দেখিব এনেকৈ এটা আপোনাৰ নটিফিকেশ্যন দিব গুগল পে'ৰ পৰা তো ইয়াতে গুগল পে'ত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক পেজটোলৈ লৈ আহিব চাওক ইয়াতে আহি গৈছে এনেকৈ অহাৰ পিছত আপুনি পে'ত টিপি দিব দি পেলাই আপোনাৰ OTPটো বহাই দিব OTPটো বহাই দিয়াৰ লগে আপোনাৰ পে'মেণ্ট ছাকচেছফুল হৈ যাব আৰু ছাকচেছফুল হোৱাৰ পিছত তো পে'মেণ্টটো কৰা হোৱাৰ পিছত আপুনি এপছটোত যাব গৈ পেলাই চেক কৰিব এইটো চাওক থেংক ইউ লিখিছে পে'মেণ্ট ছাকচেছফুল 700 বেক কৰি দিয়ক আপোনাৰ ইয়াতে যিটো পে'মেণ্ট মাইনাছত লাগিছিল এইটো প্লাছ হৈ যাব চাব চাওক লগে লগে দেখিলে প্লাছ হৈ গ'ল বুজি পালে কেনেকৈ স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰে যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰিব আৰু এনেকুৱা টেকনিকেল ভিডিঅ' বহুতো আহিব মোৰ চেনেলত এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ছাবস্ক্ৰাইব কৰি পেলাই অল বটনটো দবাই ৰাখিব আৰু যদি কাৰোবাৰ প্ৰব্লেম হৈছে লাইনৰ বিল ৰিচাৰ্জ কৰাত ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰব্লেমবোৰ ছল্ভ কৰক